বন্ধুসকল, আজি আমি কথা পাতিম কেঞ্চেল চেকৰ বিষয়ে। বৰ্তমান সময়ত বেছি সংখ্যক মানুহে অনলাইন ট্ৰানজেকশ্যন কৰে যদিও এতিয়াও বেংকৰ বহুতো কামত নৰ্মেলি চেকৰ ব্যৱহাৰ কৰা হয়। ইঞ্চুৰেঞ্চ, মিউচুৱেল ফাণ্ডছ আদিত চেকৰ ব্যৱহাৰ কৰা হয়। কিন্তু কেঞ্চেল চেক কি হয় আৰু কি কি কামত ব্যৱহাৰ কৰা হয় সেই বিষয়ে আজি আমি জানিবলৈ চেষ্টা কৰোঁ আহক। You look different to me these days. বেংকৰ নিয়ম অনুসৰি বহুতো কামত চেক ব্যৱহাৰ কৰা হয় যদিও চেকৰ ব্যৱহাৰ বাধ্যতামূলক নহয়। কেঞ্চেল চেকৰ ব্যৱহাৰ ইঞ্চুৰেঞ্চ পলিচি লোৱা সময়ত, হোম লোন, কাৰ লোন, পাৰ্চনেল লোন, মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰোঁতে ব্যৱহাৰ কৰা হয়। কেঞ্চেল চেকৰ জৰিয়তে আপুনি যাক কেঞ্চেল চেক দিছে তেওঁ নিশ্চিত হ'ব পাৰে যে আপোনাৰ একাউণ্ট চেকত উল্লেখিত বেংকত আছে, কিয়নো চেকৰ ওপৰত আপোনাৰ নাম, বেংকৰ নাম, IFSC কোড আদি উল্লেখ থাকে। কিন্তু এখন নৰ্মেল চেকক কেঞ্চেল চেক বুলি কেতিয়া ধৰা হয়? যেতিয়া এখন চেকৰ মাজত বেঁকাকৈ দুডাল লাইন টানি লাইন দুডালৰ মাজত কেঞ্চেল বুলি লিখা হয়, তেতিয়া এখন নৰ্মেল চেকক কেঞ্চেল চেক বুলি ধৰা হয়। বহুতৰ মনত এটা প্ৰশ্ন থাকে যে যেতিয়া আমি কাৰোবাক এখন কেঞ্চেল চেক দিওঁ তেতিয়া সেই কেঞ্চেল চেকৰ জৰিয়তে তেওঁলোকে পইচা উলিয়াব পাৰে। কিন্তু কেঞ্চেল চেকৰ জৰিয়তে পইচা উলিয়াব নোৱাৰি, কিয়নো কেঞ্চেল চেকৰ ওপৰত কোনো ছিগনেচাৰ কৰা নহয়। এখন নৰ্মেল চেকৰ ওপৰত দুডাল লাইন টানি যদি আমি কেঞ্চেল বুলি নিলিখোঁ তেতিয়াও চেকখনক কেঞ্চেল হিচাপে ধৰা নহয়। আৰু কেঞ্চেল চেকৰ ওপৰত সদায় ক'লা আৰু নীলা চিয়াহীৰেহে ব্যৱহাৰ কৰা হয়। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।